হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ভ্লগ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই অন্য এটি ভিডিঅ'লৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনালোঁ। আজি আহিলোঁ এখন বিয়া খাবৰ কাৰণে, মানে ঘৰৰে বিয়া। সম্বন্ধীয় মামাৰ ছোৱালীজনী ভাগৰ বিয়া আছিলে। চ' আমাৰ ঘৰৰ সকলোখিনি আহিছিলোঁ বিয়া খাবৰ কাৰণে আৰু আহিয়ে প্ৰথমে খালোঁ কফি। যিহেতু ঘৰৰে বিয়া, সেয়ে মাহঁতে আহি সকলোৰে লগত কথা পাতি আছে আৰু মইনো ভাবিলোঁ কিনো কৰিম, সেইটো কাৰণে এনেদৰে ভিডিঅ' কৰি ৰাখি থৈ দিছোঁ আৰু। বিয়া মানে একচুৱেলি ডাঙৰ বিয়া নহয়, সৰুহে বিয়া, মানে তুলনি বিয়া আৰু। এয়া আকৌ মোৰ মাৰ মামাকৰ ল'ৰা। যিহেতু এইটো অকল বিয়া খোৱাৰ ছিজনেই হয়, গতিকে অকল ধুমধাম বিয়া খাই থকাই হৈছে ৰাইজ। আৰু এটা কথা দেই, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে মোৰ ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকেই পাই যায়। যিহেতু আপোনালোকৰ ছাপোৰ্টৰ অবিহনে অকণো আগবাঢ়ি যাব নোৱাৰোঁ, সেয়েহে আপোনালোকে ছাপোৰ্ট কৰিব, মৰম দিব বুলি আশা কৰিছোঁ। আৰু এয়া পিছে মোৰ ভণ্টি দেই। আৰু এইফালে দেখিছেনে বাৰু, মামাহঁতৰ গাঁৱৰ প্ৰায়খিনি পোৱালি আহি কেনেদৰে ফটো মাৰি আছে। চ' মই ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখি থৈ দিওঁ ইহঁতক। আৰু এইফালে আহি বহিছিলোঁ, মানে কাৰণটো হ'ল যে এখন ফটো মাৰিম বুলি, কিন্তু নাই ৰাইজ, ফটো মাৰিব নোৱাৰিলোঁ আমি মানে বৌ আৰু মই আহিছিলোঁ, কিন্তু নাই ৰাইজ, আমি ফটো ক্লিক কৰিব নোৱাৰিলোঁ। সেয়ে ভাবিলোঁ যে আমি ভাতটো খাই আহি লওঁ। আৰু এইফালে আমি ভাতৰ কাৰণে ৱেইট কৰি আছোঁ ৰাইজ, মানে লাইন চিগাই নাই। চ' আমি ৰখি আছোঁ বৌ মই এনেকৈ। পিছে আমি ভাত নাখালোঁ, পোলাওহে খালোঁ। আৰু তাৰপৰা ভাত পানী খাই উঠি আহিলোঁ মামাহঁতৰ ঘৰত, মানে যিহেতু মামাহঁতৰ ঘৰৰ ওচৰতে বিয়াখন আছিলে। চ' আহিলোঁ মামাহঁতৰ ঘৰলৈ। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? মামাহঁতৰ ঘৰলৈ অহা বুলি ক'লে এক্সাইটমেণ্টটো অকণ বেছিয়ে বাঢ়ি যায়, নহয় জানো বাৰু? আৰু এয়া আকৌ মোৰ ডাঙৰ মামী দেই। বহুত বছৰৰ পিছত মামীক লগ পাইছোঁ। যিহেতু কামৰ কাৰণে তেওঁলোক ইয়াত থকা নহয়, গতিকে বহুত বছৰৰ পিছতে লগ পাইছোঁ তেওঁক। আৰু এইফালে ওলাইছে মামাহঁতৰ ঘৰৰ সকলোখিনি বিয়া খাবলৈ কাৰণে, যিহেতু আমি বিয়াখন খাই সোনকালে আহিলোঁ ঘৰলৈ উভতি আহিম কাৰণে। চ' আজিলৈ ভিডিঅ'টো ইমানেই, আজিলৈ আহিলোঁ, বাই।